आदिवासी जातिया एसटी आदिवासी नेशनल कन्वेंशन मुभमेंट उइंस आफादनि बानजायनायाव गसाइगाव महकुमा मावखुलिनि लांगोनायाव 3 घन्टा धरना हाबाफारि गुबुन गुबुन रायजोआव आदिवासिफोरनो एसटी बिमुं होनाय बायदि आसाम रायजोआवबो आदिवासिफोरनो थाबैनो एसटी होनांगौ होननानै रायजो सरकारनिसिम दाबि दैखांनानै दिनै गसाइगाव महकुमानि खुंगिरि मावखुलिनि लांगोनायाव आदिवासी नेशनल कन्वेंशन मुभमेंट उइंस आफादनि बानजायनायाव 3 घन्टा धरना हाबाफारि खुंफुङो। धरना हाबाफारियाव आखायाव प्ले कार्ड लानानै बायदि स्लगान होनानै जोबलाङो आरो रायजो सरकारनिसिम आदिवासिफोरनो थाबैनो एसटी होनांगौ दाबिखौ लानानै गसाइगाव महकुमानि खुंगिरिनि गेजेरजों गोसोखां बिलाइबो दैथायहरनाय जायो होनना दैदेनगिरि बिथांमोना मिथिहोदों। आनफाले जनजातिकৰণৰ লগতে আমি ভূমি পট্টাটো 2019-20 বৰ্ষত অসমৰ বিশেষকৈ নামনি অসমত বিটিচিৰ কিছুমান জিলাত বন ভূমিত আদিবাসীসকলে ফৰেষ্ট ডুৱেলাৰসকলে যিসকলে বসবাস কৰি আছিল তেওঁলোকক এলটমেণ্ট দিছে আৰম্ভ কৰিছিলে এতিয়া এই নতুন চৰকাৰ গঠনৰ পিছত কিন্তু সেই আৰম্ভ কৰা সেই কামবিলাক আজি ষ্টপ কৰা হৈছে বন্ধ কৰা হৈছে আৰু ইতিমধ্যে আমি গম পাইছোঁ সেই যিটো লেণ্ড এলটমেণ্ট দিয়াটো অবৈধ বুলিও কিছুমান মেল মিটিঙে কোৱা হৈ আছে সেইকাৰণে আমি চৰকাৰৰ ধিক্কাৰ দিছোঁ এই পৰিৱৰ্তনৰ যিটো মানে প্ৰতিশ্ৰুতি দিছিলে এয়াই পৰিৱৰ্তন নেকি চৰকাৰ অসম চৰকাৰৰ যে মানে যিবিলাক লেণ্ডলেছ মানুহক লেণ্ড দিয়া বন্ধ কৰা জনজাতিকৰণৰ নামত আশ্বাস দিয়া জনজাতিকৰণক মানে এটা ভুৱা কৰি দিয়া প্ৰতিশ্ৰুতি দিয়া এয়ে নেকি পৰিৱৰ্তন আৰু বিশেষকৈ আজি এতিয়া বাজেট সেশন চলি আছে অসমত এই বাজেট সেশনত যোৱাকালি আমি এটা পেপাৰে আজাৰে পাইছোঁ যে এই যে চাহ জনগোষ্ঠী হিচাপে চাহ জনজাতি হিচাপে চাহ জনজাতি সাহিত্য সভাক বোলে মানে কি অবিচি কাষ্ট সাৰ্টিফিকেট দিয়াৰ দায়িত্ব এইবিলাক অনাৰ্থক এইবিলাক মানে আমি য'ত জনজাতিকৰণ বিচাৰিছোঁ এই আকৌ আমি ওৰাং মুণ্ডা চান্তাল গঁড় যিটো জাতি হিচাপে ইতিমধ্যে পাৰ্লিয়ামেণ্টত বিল গৈছে তাৰপিছত তেওঁলোকে চাহ জনজাতিৰ নামত এতিয়া কাষ্ট সাৰ্টিফিকেট দিয়াৰ এই ৰাজনীতি কি মানে কাষ্ট সাৰ্টিফিকেট ৰাজনীতি কিয় আৰম্ভ কৰিব লাগে এই যিটো বিভাজনৰ ৰাজনীতি অসম চৰকাৰে বাদ দিয়ক এই বিভাজনৰ ৰাজনীতি অসম চৰকাৰে পৰিত্যাগ কৰক এই বিভাজনৰ ৰাজনীতি কৰি খাটি খোৱা মানুহৰ মাজত বিভাজন আনি ভাগ কৰি ধ্বংস কৰাৰ এই নীতি ত্যাগ কৰক আমি অনুৰোধ জনাইছোঁ কিন্তু সেই চুক্তিত লিখাই আছিল যে কাৰ্বি আংলঙৰ বড়োসকল জনজাতি পাব লাগে কিন্তু তেওঁলোকে আজিলৈকে পোৱা নাই ইয়াতো সন্দেহ আছে যে অসম চুক্তি হৈছিলে সেই অসম চুক্তি আজিলৈকে ৰূপায়ণ হোৱা নাই যদি চুক্তিৰ জৰিয়তে যদি আমাৰ প্ৰবঞ্চনাক যে ঠগবাজ কৰে তেতিয়াহ'লে অসমৰ জাতীয় আদিবাসীসকলক কিন্তু সাংঘাতিকভাৱে প্ৰবঞ্চনা কৰিব আৰু সংবিধানৰ পৰা বঞ্চিত কৰা হ'ব এইটো স্পষ্ট কথা গতিকে আজি আমি আহ্বান কৰিব বিচাৰোঁ সকলো জাতি জনগোষ্ঠীক যে এই ক্ষেত্ৰত সঁচাকৈ সজাগ হোৱা উচিত আৰু গভীৰভাৱে চিন্তা কৰা উচিত যদি প্ৰবঞ্চনামূলকভাৱে যুক্তি হয় তেতিয়াহ'লে আমি জাতিটোৰে নিশেষ হৈ যাম এইটো স্পষ্ট কথা আৰু ইয়াত উল্লেখ কৰিব বিচাৰে যে অসমত দীৰ্ঘ বছৰ ধৰি অনেক বছৰ ধৰি আমাৰ ভূমিহীন লোকসকলে বনাঞ্চলত দখল কৰি আছে আৰু তেখেতসকলে দাবী কৰি আছে যে আমাৰ মানুহবিলাক ভূমি পট্টা পাব লাগে আমাৰ যিবিলাক মানুহে কিছুমানে পাইছে কিছুমানে পোৱা নাই কিন্তু বিগত 2019 চনত 20 চনত যোৱা যি BTC কাউন্সিলত শাসক দলবিলাক আছিল তেখেতসকলে অনুমোদন কৰিছিল আৰু কিছুসকলে পাইছে ভূমি পট্টাবিলাক চিৰাঙত পাইছে কোকৰাঝাৰত কিছুমান সাৰ্ভে কৰা হৈছে তেখেতসকলেও পাইছে কিন্তু ইয়াতে আজিৰ দিনত যি কাউন্সিলত বহি থকা আমাৰ ৰাজগাদীত যে UPP দল আৰু এই যে BJP দলৰ হয় কিন্তু আজি তেওঁলোকে প্ৰকাশ কৰি আছে যে এই ভূমি পট্টা প্ৰদান কৰাটো আগৰটো অবৈধ বুলি কৈ আছে গতিকে আমি সকীনো দিছোঁ যদি তেনেকা বৈষম্যমূলক যদি নীতি গ্ৰহণ কৰে তেতিয়াহ'লে আজিৰ দিনত যি ৰাজগাদী দখল কৰি আছে তেখেতসকলৰ জনপ্ৰিয়তা ৰাইজৰ মাজত কিন্তু নাইকিয়া হ'ব স্পষ্ট কথা আৰু আজি যি নৰমপন্থাৰে আমি আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ যদি চৰকাৰে বাৰে বাৰে যদি এনেকাই ঠগবাজ কৰিয়ে থাকে তেতিয়াহ'লে আমি নিশ্চয় ৰাইজক আমি সজাগতা কৰাম আৰু তেখেতসকলক আমি আহ্বান কৰিম যে কি পন্থাৰে আন্দোলন কৰিলে আমাৰ দাবিটো সমাধান হ'ব।